আল্লাহ, ৰাস্তাতে যে ৰঙা বগা হৈ গৈছে। আজি মৰিগাঁও চিভিলৰ মেইন ৰোডত ভয়ানক এক্সিডেণ্ট। এজন ব্যক্তি ট্ৰাকৰ চেকাতলত পৰি মগজ টুকুৰা হৈ গৈছে। এইখন ট্ৰাক হয়। ট্ৰাকৰ ড্ৰাইভাৰজন নিজে জাপ মাৰি নিজৰ ট্ৰাকৰ চেকাতলতে মাথাটো সোমাই গৈছে। 30 দিনত 30,000 টকা ইনকাম কৰা চেলেঞ্জৰ আজি হ'ল ডে 1। আসসালামু আলাইকুম, মই মফিজ মৰিগাঁও। এইখন হ'ল মোৰ মিনি ম'ম' ষ্টল। মই নিজকে নিজে চেলেঞ্জ ৰাখিছোঁ, 30 দিনত 30,000 টকা ইনকাম কৰি দেখাম এইখন সৰু মিনি ম'ম' ষ্টল লৈ। লাহে লাহে এটা দুটাকৈ বস্তু ওলাই মোৰ দোকানখন ৰেডি কৰি আছোঁ। ফাইনেলি মোৰ দোকানখন ৰেডি হৈ গ'ল। আপুনি যদি টাউনৰ ফালৰ পৰা আহে, ৰাইট চাইডে মৰিগাঁও চিভিল গেটৰ ডিভাইডাৰটো হৈ মোৰ দোকানখন ভিজিট কৰিব পাৰিব। নগাঁও ফালৰ পৰা আহিলে চাহ ষ্টল লগতে লেফ্ট চাইডে মোৰ দোকানখন পাই যাব আপুনি। লাহে লাহে সন্ধিয়া হৈ গৈছে। আজি ফাৰ্ষ্ট ডে বুলি বেচা কিনা ধুনীয়া হৈছে। এজন দুজনকৈ কাষ্টমাৰ লাহে লাহে আহি আছে। ক'ৰবাত ভুল হ'ব বুলি 2টা আঙুলিতে থু লগাই ল'লো বাপেকে। এতিয়া ক'ত যাবা? আজি বেচা কিনি ভালে হৈছে। ভিডিঅ'টো কেনেকুৱা হৈছে এটা লাইক কৰিবা আৰু কমেণ্ট কৰিবা ক'ৰ পৰা চাইছে। আজিৰ কাৰণে বাই বাই, লগ পাম নেক্সট ভিডিঅ'।